এইটো এটা আমাৰ কাৰণে কপলিয়াল সন্দিকৈ বংশধৰসকলৰ কাৰণে এটা পবিত্ৰ দিন। আজিৰ পৰা প্ৰায় 121 বছৰ আগতে আমাৰ উপপুৰুষসকলে 1904 চনতে প্ৰথম বংশাৱলী অনুষ্ঠান আয়োজন কৰিছিলে। যিহেতু আহোমৰ পৰম্পৰা এটা উপপুৰুষসকলক সোঁৱৰা বা উপপুৰুষসকলৰ আশীৰ্বাদ বিচৰাটো আহোমৰ এটা পৰম্পৰা। সেই পৰম্পৰাৰ আধাৰতেই আমাৰ এতিয়ালৈকে এই বৰ্ষত যিটো অহা 31 জানুৱাৰী 1-2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব, এইবাৰ পঞ্চমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব। আৰু সেই বংশাৱলীৰ আজি লাইখুঁটা স্থাপন কৰা হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ কৃষ্ণজ্যোতি সন্দিকৈয়ে আজি আমাৰ লাইখুঁটা স্থাপন কৰে। লগতে আমাৰ জ্যেষ্ঠ ব্যক্তি খগেন সন্দিকৈ এগৰাকী মন্ত্ৰী প্ৰজ্বলনেৰে আমাৰ এই কাৰ্যসূচীটো সম্পাদন কৰিছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনত যিবিলাক কাৰ্যসূচী হ'ব, আমাৰ বংশধৰসকলৰ লগতে সমূহ ৰাইজৰ আমি অকুণ্ঠ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ 3 দিনীয়া কাৰ্যসূচী হয়। বনাই দিয়া আমাৰ আচলতে কি হৈছে, তিনিটা সুকীয়া কাৰ্যসূচী আছে। আমাৰ বংশধৰসকলৰ মাজত অন্তৰংগ আলাপ আছে। আমি আৰু এখন আলোচনা চক্ৰ অসমৰ বিভিন্ন প্ৰান্তত থকা আমি দেশবিদ আমাৰ যি হ'ব, আমি এইটো গৌৰৱে ক'ব পাৰোঁ যে অসমৰ কপলিয়াল সন্দিকৈ বংশধৰসকল ভাৰতৰ বিভিন্ন স্থানৰ লগতে বিদেশতো আছে। তেওঁলোককো আমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোকৰ উপস্থিতিত আমি এখন বৌদ্ধিকভাৱে আমি আলোচনা চক্ৰৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে এটা থাকিব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, যি শোভাযাত্ৰাত প্ৰতিফলিত হ'ব অসমৰ ঐতিহ্য, অসমৰ সংস্কৃতি, অসমৰ যিবিলাক পৰম্পৰা নৃত্য আছে বা পৰম্পৰা সংস্কৃতি আছে, এই সংস্কৃতিবিলাক আমাৰ যিটো আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব তাত আমাৰ প্ৰতিফলিত হ'ব। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ব। আমি আশা কৰিছোঁ তেখেতলোকে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই যোগাযোগৰ আধাৰতে আমি সেই কথাটো ক'ব পাৰোঁ যে তেওঁলোকে নিৰ্দিষ্ট সময়ত আমাৰ এই বংশাৱলীৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব। আমি ভাবিছোঁ আমাৰ এতিয়াও আমি সংখ্যাটো ক'বলৈ আমি অপাৰগ। আমাৰ এটা আপোনালোকক জনাবলৈ প্ৰায় সুখী হৈছোঁ যে আমি আহি আছে আৰু খা খবৰ ৰাখিছে। লগতে এটা কথা কৈছে, আমাৰ বংশলতা এখন প্ৰস্তুত কৰা হৈছে আৰু তাত আমি গোটেই কথাখিনি আমাৰ প্ৰতিফলিত হ'ব। আৰু লগে লগে আমাৰ এটা আৰ্থসামাজিক এটা জৰীপ কৰা হৈছে বিশেষকৈ কপলিয়াল বংশধৰসকলৰ। আপোনালোকে জানে আমাৰ ৰাজ পৰিয়ালৰ আমি বংশধৰ, আৰু সেই সূত্ৰে আমি বিভিন্ন স্থানত থকা বিভিন্ন মাধ্যমে আজিকালি জানে আপোনালোকে যোগাযোগৰ মাধ্যমটো সহজ হৈছে আৰু সেই সূত্ৰে আমাৰ যোগাযোগ ৰাখি আছে। আমি আশা ৰাখিছোঁ অন্ততঃ 25-30 হাজাৰ লোক আমাৰ ইয়াত সমবেত হ'ব।